গোটেই জাতীয় সংগীত আমি ভুলকে গাই আছো লৰাটো হৈ আছে না বাপে গাই আছে তো নমস্কাৰ বন্ধুসকল জুবিন দাৰ এটা প্ৰশ্নটো ভালকেনে শুনি লওকচোন কি আকাশত উৰে মাটিতে পোৱালি দিয়ে প্ৰশ্নটো উত্তৰটো কওকচোন ভিডিঅ'ৰ লাষ্টলৈ উত্তৰটো বাও জুবিন দা নিজেই কৈ দিব আপোনালোকে চাই গৈ থাকক আকাশত উৰি শুনিলেনে পোৱালি দিয়ে মাটিত লে যদি আৰু এটা ইন্টাৰেষ্টিং এটা মঞ্চত কি হ'ল লৰাটোৰ বাপেক ওলাইছে লৈ আহিব লাগে জুবিন দাই কি ক'লে শুনকচোন বাপেকটো হেৰাইছে নে লৰাটো হেৰাইছে না বাপেক হেৰাইছে এটা ল'ৰা বোলে আপোনাৰ বহুত ভাল খেলুৱৈ কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা একো নাপালে চৰকাৰৰ ফালৰ পৰা একো নাপালে আমাৰ জুবিন দা নিজৰ পকেটৰ পইচা 5 লাখ টকা দি জাৰ্মানীতে পঠাইছে সেই ল'ৰাজনে যদি ভিডিঅ'টো চাই আছে প্লিজ এটা কমেণ্ট কৰি ক'বচোন আপুনি এতিয়া কি পজিশ্যনত আছে বা কি কৰি আছে আৰু আপোনাৰ সবতকৈ ডাঙৰ কথাটো হ'ল আমাৰ অসমৰ জাতীয় সংগীততে ভুল ধৰিব পৰা আজিলৈকে কোনো মানুহ নোলালে কিন্তু আমাৰ জুবিন দাই কিন্তু সেইটো অসমৰ জাতীয় সংগীততো ভুল ধৰিছে কি ভুল আছিলে চাওকচোন এটো ভুল আছিলে যে পৃথিৱীৰ কোটো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত হেডখৰ হেৰি কৰিলে বোলে তাৰ ডেফিনেশ্যন ইকো নোলায় বিচাৰি জনমটো আকৌ আমাৰ জুবিন দাই শুধৰাই দিছে গোটেই অসমৰ সাহিত্যৰ যিমান মানুহ আছিলে সাংস্কৃতিকৰ যিমান মানুহ আছিলে মানে সবেই হেতুকে শুদ্ধ বুলি ভাবিলে কিন্তু হলেও নহলে কিন্তু বহুত কথাটো বহুত বিতৰ্ক হৈ গৈছিলে মাজতে নলকে নিশ্চয় গম পায় চাগে আৰু এই এনেকুৱা ভিডিঅ' চাই থাকিবলৈ হলে আমাৰ জুবিনদাৰ পুৰণি কিছুমান ভিডিঅ' চাই থাকিবলৈ হলে ভিডিঅ' বিলাক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ জয় জুবিন দা এয়াৰ হোষ্টেছ